প্ৰতাৰণা কৰাৰ তথ্য পোহৰলৈ আহিছে। নিউজ লাইভৰ শিৱসাগৰ ব্যুৰোই অলপতে এনে এক দুষ্কাৰ্য ধৰা পেলাইছে। নিজকে নিউজ লাইভৰ সঞ্চালক বুলি পৰিচয় দিয়া AR বৰা নামৰ এজন ব্যক্তিয়ে উজনি অসমৰ বিভিন্ন অঞ্চলৰ যুৱক যুৱতীৰ পৰা নিউজ লাইভৰ সংবাদদাতা নিযুক্তিৰ বাবে বায়'ডাটা সংগ্ৰহ কৰাৰ লগতে যুৱক যুৱতীসকলক প্ৰশিক্ষণৰ বাবে গুৱাহাটীলৈ নিয়াৰ প্ৰলোভন দিয়াৰ তথ্য পোহৰলৈ আহিছে। এসময়ত শিৱসাগৰত সাংবাদিকতা বৃত্তিৰে জীৱন নিৰ্বাহ কৰা আশ্ৰাফুল ৰহমান বৰা নামৰ প্ৰবঞ্চকজনৰ দ্বাৰা প্ৰতাৰিত হোৱা দুগৰাকী যুৱক যুৱতীয়ে নিউজ লাইভৰ আগত অভিযোগ ব্যক্ত কৰে এনেদৰে। বিশেষকৈ মানে মই ইলেক্ট্ৰনিক মাধ্যমটো মানে খুব ভাল পাওঁ, সেইটো কাৰণে মানে মই ল'ম বুলি ভাবিলোঁ আৰু ক'লোঁ। তেওঁ মানে মোক আজিকালিৰ ভিতৰতে মোক মানে কেমেৰা দিম বুলি ক'লে আৰু মানে 10 দিনৰ ভিতৰত ট্ৰেইনিং হ'ব, তোমাৰ ফটো চটো লৈ যাম বোলে, ফটো আৰু মানে বায়'ডাটাখিনি লৈ যাম আৰু চিন্তা কৰিব নালাগে, মই 10 দিনত তোমাৰ ট্ৰেইনিং হৈ যাব বুলি ক'লে। কিন্তু মানুহজন যে ডুপ্লিকেট মই পিছতে গম পাইছোঁ আৰু মই চবকে জনাই আছোঁ, তেখেতে জনাবলৈ মনা কৰিছে যদি মই জনাই আছোঁ। মানুহজনৰ লগত মই 18 তাৰিখে পৰিচয় হৈছোঁ ফোনত, 19 তাৰিখে মোক ডকুমেণ্টছ লৈছে আৰু 20 তাৰিখে ৰাতিপুৱা তাৰমানে ধৰক প্ৰায় 24 মিনিট নহওঁতে মই এনেকুৱা এটা তাৰমানে কথা শুনিবলৈ পাইছোঁ। পিছত মই ইফালে খবৰলৈ গম পাইছোঁ যে সেই মানুহজন প্ৰকৃততে তেওঁ নিউজ লাইভৰ লগত তেওঁৰ কোনো ধৰণৰ সম্বন্ধ নাই, তেওঁ এজন সম্পূৰ্ণ ভুৱা। নিউজ লাইভৰ লগত অন্য হয়তো কিহৰ লগত মাধ্যমৰ লগত জড়িত আছে যদি নাজানো মই, কিন্তু নিউজ লাইভৰ তেখেত কোনো বিশেষ জড়িত নহয়, কিন্তু তেখেতে মোক ডাইৰেক্টৰ বুলি পৰিচয় দিছে। নিউজ লাইভত নিযুক্তিৰ সন্দৰ্ভত গৌৰীসাগৰৰ যুৱতী বিউটি দত্তই প্ৰতাৰক AR বৰাৰ সৈতে কৰা টেলিফোনিক কথোপকথন নিউজ লাইভৰ টীমে বাণীবদ্ধ কৰিছিল। মোৰ কি হ'ব এতিয়া মানে কি আপুনি বায়'ডাটা লৈ আহি নাই যে? কেমেৰাটো ক'ত আহিব? ইতিমধ্যে ইছফাকুল হুছেইন নামৰ যুৱকজনে প্ৰতাৰক AR বৰাৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ ওচৰত এটি গোচৰ ৰুজু কৰিছে। দৰ্শকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে আপোনাৰ চেনেল নিউজ লাইভৰ কোনো পদত নিযুক্তিৰ পূৰ্বে নিউজ লাইভ কৰ্তৃপক্ষই উপযুক্ত প্ৰাৰ্থীৰ সন্ধানত অসমৰ জনপ্ৰিয় বাতৰি কাকত যোগে প্ৰচাৰ কৰে বিজ্ঞাপন। তেনেক্ষেত্ৰত এনে দুষ্ট চক্ৰৰ কথাত পতিয়ন যোৱাৰ পৰিৱৰ্তে এনেধৰণৰ দুষ্ট চক্ৰৰ সন্ধান পালে আপোনালোকে নিউজ লাইভ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি দুষ্ট চক্ৰটোক ধৰা পেলোৱাত আমাক সহায় কৰক। কেমেৰা পাৰ্চন লুইত চলিয়াৰ সৈতে মই অতনু বৰা, নিউজ লাইভ শিৱসাগৰ। গুৱাহাটী মহানগৰীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত একাংশ যুৱতী নামি পৰিছে।